নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰাতিপুৱাৰ পৰা আমি জিটি পিজিটি টেটক লৈ এটা আমি নিউজ চেনেলকে ধৰি ইউটিউব চেনেলবোৰত আমি দেখি আছোঁ যে অসম চৰকাৰৰ অধীনৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এতিয়াৰ পৰা আৰু টেটৰ প্ৰয়োজনীয়তা নাই ইয়াৰ ওপৰতে আজি মই দুটামান কথা আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ নিউজটো পাই বহুতে হয়তো ভাবিব পাৰে যে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আৰু BA হ'লেই আমি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে এপ্লাই কৰিব পাৰিম নেকি কিন্তু আচলতে কথাটো তেনেকুৱা নহয় কেইদিনমান আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াও জিটি পিজিটিৰ ক্ষেত্ৰত টেটৰ এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক জনাইছিলে আমি হয়তো বহুতে দেখিছোঁ ভিডিঅ'টো আৰু বৰ্তমানেও যিটো ৰায়দান আহিছে কোৰ্টৰ ফালৰ পৰা ফাৰ্ষ্ট আমি সেই ৰায়দানটো চাই লওঁ ৰায়দানটোৰ মতে 8 নম্বৰ পইণ্টত লিখা আছে চাওক that is also humbly stated that the state government in the Department of School Education, Assam, has placed a policy decision taken by it before the cabinet for its approval, whereby it has been proposed to amend the requirement rules of 2018 and 2020 to the extent of deleting the requirement of TET for both high school and high secondary TET introduced in the said rules of 2018 and 2020, and therefore it is stated that in the event that the said proposal gains the approvals of the state cabinet, the qualification of TET would no longer be a mandatory qualification. অৰ্থাৎ 2018 আৰু 2020 পলিচিৰ মতে অসম চৰকাৰৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তিৰ ক্ষেত্ৰত টেটৰ যি প্ৰয়োজনীয়তা আছিলে মেণ্ডেটৰী আছিলে বৰ্তমান সেইটো উঠাই দিয়া হৈছে অৰ্থাৎ জিটি আৰু পিজিটি টেট নোহোৱাটো খাটাং সেইটো আমি গম পালোঁ কিন্তু বিকল্প ব্যৱস্থা কি গ্ৰহণ কৰিব তাৰ ওপৰত সিদ্ধান্ত ল'বৰ বাবে অসম চৰকাৰৰ কেবিনেটলৈ ইতিমধ্যে ফৰৱাৰ্ড কৰা হৈছে ইয়াৰ পৰা আমি স্পষ্ট হ'লোঁ যে টেট নহ'লেও নিযুক্তিৰ ক্ষেত্ৰত এটা বিকল্প ব্যৱস্থা থাকিব কিন্তু বিকল্প ব্যৱস্থাটো কি হ'ব সেইটো আমি কেবিনেটৰ সিদ্ধান্তৰ পিছতে গম পাম আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ